रायजोफोर जोंहा बाबाया बेमार जादों गुबु जाबाय जोंहा बाबानो फैसा बुज्रा नांगौ जादों बेमारखौ नायनो बेनिखायनो आंखौ सहाय खालाम 6-7 বছৰ মান কি বেমাৰ কেঞ্চাৰ ট্ৰিটমেণ্ট দি আছে নেকি এতিয়া ডক্টৰত চিকিৎসা হেৰি কৰি আছোঁ আৰু ক'ত কৰিছিল এই গুৱাহাটী কেঞ্চাৰ হস্পিটেল ডক্টৰে কি কৈছে যে ডক্টৰে একো মানে ৰিপৰ্টটো পালেহে ক'ব পাৰিব আৰু শৰীৰটো এতিয়া কাটিব পাৰিব না নোৱাৰিব এইটো পোৱা নাই এনেই অকল এটা মেডিকেলতে চাই আছিল এতিয়া এইটোতে চাই আছোঁ কেঞ্চাৰ হস্পিটেলত এতিয়া কাৰোবাক কিবা ক'ব লগা আছে নেকি কিবা ক'ব লগা একো মানে নাই আৰু ৰাইজক বা চৰকাৰক কি আহ্বান জনায় মন আৰু কি জনাম আৰু চাই কেনে মানে অলপ সহায় কৰাটো ভাল আৰু আমিও দুখীয়া কাম কৰি খাব লাগে টকা পইচা সহায় বিচাৰ কৰিছোঁ আৰু কেতিয়াবা কোনোবা আহিছিল নেকি কোনোবা মানে আহিছিল আগতে ফোনিৰ লগত আৰু চেয়াৰমেন কোনোবা আহিছিল আৰু কিবা হয় দিছিল নেকি একো হয় মানে দিয়া নাই প্ৰথমতে আহাতে দিনা আনিছিল আৰু আপেল অলপ বিস্কুট অলপ চাহ নিমখ এনেকৈ কিবা কিবি লৈ আনিছিল আৰু বেমাৰ চাবৰ কাৰণে পইচা পাতি দিছিল দিয়া নাই বেমাৰ চাবৰ কাৰণে MLA বা MCAৰ ওচৰত কেতিয়াবা গৈছিলে নেকি যোৱা নাই মানে সিহঁতে আলোচনা কৰিম বুলি কৈছিল আৰু এতিয়ালৈকে একো উত্তৰ দিয়া নাই এতিয়া ৰাইজক বা চৰকাৰক কি আহ্বান জনায় সহায় বিচাৰ কৰিছোঁ আৰু কোনোবাই অলপ চলপ কিবা দিয়ে যদি আৰু 1-2 টকা বেমাৰ চাবৰ কাৰণে এতিয়াতো বহুতখিনি পেলালোঁ পইচা কষ্ট কৰি কেনে